हेलो फ्रेंड्स मो अन्य एटी भिडिओले आपनालोक सकलोके स्वागतम जनाइछु। आशा करिछु आपनालोक भाले आछे आरो मोर भाले बर्तमान। আজি মই आपनालोকক देखाब बिचारिछु गाज आरो कठाल गुटी फ्राई करि खुआ। जेति आपनालोके कठाल गुटी आरो गाज स्टाइल एटी बनाय खाइছে सकलोरे आरो মই एदरे खाइ बेছি ভাল পাওঁ हेकाने एदरे बनाइछु आरो आपनालोকক देखाम आपनालोके चाइ थाকক। कठाल गुटी किटा गुसाई पेलानी चारिफाल কৰি লৈছো আৰু যোনটো অলপ কঠাল গুটি সৰু মই তাৰ দুফাল কৰিছো আৰু এয়া গাছটো মই মিহি মিহিকে কুটি লৈছো। আপোনালোকেও মই মিহিকে কুটাৰ দৰে আপোনালোকেও এদৰে কুটি লব, তেতিয়া সোনকালে বাঁহৰ গাছখিনি সিজিব। এতিয়া মই এয়া কেৰাহীখনত তেল দি লৈছো আৰু এয়া পিয়াজ আৰু ৰসুন কেইটুকুৰামান কাটি লৈছো। এতিয়া ইয়াত কেৰাহীৰ তেল গৰম হ'লে এতিয়া মই ইয়াত দি দিম এতিয়া মই ইয়াৰ গাছখিনি দি দিম। বন্ধুসকল মোৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে? যদি মোৰ ৰেচিপিটো চাই যদি ভাল পালে আপোনালোকেও এইদৰে মই বনোৱাৰ দৰে কঠাল গুটিয়ে আৰু গাজে ফ্ৰাই কৰি খাব আৰু খাই পেলানি মোক কমেন্ট বক্সত জনাব আপোনালোকে খাই কেনে পালে। তেতিয়াহ'লে বন্ধুসকল আমি নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। তাৰ প্ৰতিশ্ৰুতিৰে আজি আহিছোঁ।